Hello everyone, welcome back to my channel Godavari vlog. আজি মই Pinnacle Mountain State Park or second part to আপোনালোকৰ মাজলৈ লৈ আহিছো। খুব ধুনিয়া ঠাইবোৰ, খুব ধুনিয়া পাহাৰ আৰু দীঘল পাইন গছবোৰ, গোটেই ঠাইখন খুব ধুনিয়া। গতিকে হেখলৈকে চাবলৈ নাপাহৰিব। নাইলৰ এইটো পাহাৰ বগোৱা ফাৰ্ষ্ট এক্সপেৰিয়েন্স হয়। কিন্তু হি ধুনিয়াকে নিজে হি খোজকাঢ়ি যাব কাৰণে ইচ্ছা কৰিছে। মাজে মাজে উজুতি খাইছে, ডাঙৰ হিল আছে, কিন্তু হি কেয়াৰ কৰা নাই আৰু ধুনিয়াকে নিজে খোজকাঢ়ি গৈছে মোৰ লগত। একদম হুৱাই বতাহ মাৰি আছে, মানে নিজে তাত উপস্থিত নাথাকিলে এইটো অনুভৱ কৰিব নোৱাৰি কিমান ভাল লগা পৰিৱেশ এটা। পাহাৰ বগাই আমি বহু দূৰ আহিলো। এতিয়া তাৰ ভাগৰ লাগিছে, বাপেকৰ কোচত উঠিছে। যিখিনি খাইছিলো এই পাহাৰ বগাই গোটেইখিনি হজম হৈ গ'ল চাগে। এতিয়া আকৌ পেটে কুৰকুৰাব ধৰিছে। চাৰিওপিনে কেৱল পাহাৰ আৰু শুকান লঠঙা গছবোৰ। প্ৰতিটো ঋতুৱে সঁচাকে ধুনীয়া। প্ৰতিটো ঋতুৰে সুকীয়া সৌন্দৰ্য থাকে। এই শুকান পাহাৰ কেইখন, লঠঙা গছ কেইডাল, ইয়াৰো এক নিজা সৌন্দৰ্য আছে। সঁচাকে ইমান ধুনীয়া লাগিছে, চাৰিওপিনে চকু ফুৰালে মন জোৰ পৰি যায়। ৰকি ভেলী হাইকিং ট্ৰায়েল। মই এইফালে অকণমান নিজে দৌৰি গৈ এপাক চাই আহোঁ। বাপেক পুতেক নাযায় আৰু বহুত কষ্ট হৈছে। বহুত দূৰ আহিলোৱে অলৰেডি। জিতেন্দ্ৰৰ ভিডিঅ' বনাই মোক ঠাট্টা কৰি আছে বোলে, মধুবালাৰ ভাৱ দিছে। মই বোলো মধুবালাৰ ভাৱ দিয়া নাই, আমি সৰুতে তামোল গছত এনেকৈ খুব ঘূৰিছিলোঁ। এই সৰু গছবিলাক দেখা পাই তাকেই কৰিলোঁ, মন গ'ল। এইয়া আমাৰ প্ৰিয় কাম পাই গৈছে আৰু। লাঠি এডাল পালেই হ'ল, কৰবাত উঠাই লৈ পেলাই চব পিনে খুচৰি ফুৰে। এতিয়া শিল খুচৰি ফুৰিছে। পানীখিনিৰ কালাৰটোও ধুনীয়া, একদম গ্ৰীণ। সেয়া তলত লেকটো, ইমান ধুনীয়া বতৰটো, বতাহ মাৰি আছে আৰু গৰম পৰিলে চেচ আৰু বহুত তলত পৰি যাম। এইফালে পাহাৰখন খুব ধুনীয়া, এটা শিল ওলাই আছে। পাহাৰ বগোৱা হৈ গ'ল আৰু এতিয়া ভাগৰুৱা দেহালৈ আমি ঘূৰি গৈ আছোঁ। আমি ওচৰে পাজৰে আৰু কিবা এক্সপ্ল'ৰ কৰিব পাৰি নেকি অকণমান চাওঁ, ঘূৰি পকি ওলাই আহিলোঁ। সেইকাৰণে আমি বেলেগ এটা ৰাস্তাৰে নামি আহি তলত গুচি আহিলোঁ। ইয়াৰ এটা ধুনীয়া লেক আছে। এইফালে সৰু ল'ৰা ছোৱালীৰ খেলাকে পাৰ্ক এখনো আছে। এতিয়া আমি ইয়াতে যাম, গৈ পেলাই লেকটো ভালকে চাম আৰু লগতে ফটো উঠিম কেইখনমান। বহুত সৰু ৰঙা গুটি। সন্ধিয়া লাগিব হৈছে, সূৰ্য অস্ত যাব হৈছে আৰু সেইকাৰণে সেইফালে আকাশখনত খুব ধুনীয়া এটা কালাৰ আহি আছে আৰু গোটেই আকাশখন পানীত ৰিফ্লেক্ট হৈ পেলাই গছডালেৰে সৈতে খুব ধুনীয়া দেখা হৈছে।
বাপেক পুতেক আহি আছে আমাৰ সব চোৱা হৈ গ'ল এতিয়া ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ একদম ভাগৰুৱা দেহা ঘৰটো গৈ পালে আৰু ঠিকছে শুম ৰাস্তাত কিবা খাই ল'ম এয়া আমাৰ কাৰৰ সন্মুখেৰে হৰিণা কেইটামান পাৰ হৈ গ'ল 4টামান আছিল চাগে 4টা নে 5টা মিউজিয়াম অফ ডিস্কভাৰী এইটো চাগে এতিয়া বন্ধই হৈ গ'ল আৰু এনেও আমাৰ যোৱা নহ'ব এতিয়া সময় নাই ভাগৰুৱা দেহা ওচৰৰে ষ্টেট কেতিয়াবা আকৌ আহিলে আমি চাম আৰু ইয়াতে লিটিল ৰক এইখন চহৰখন আমি আজি তেনেকৈ চোৱা নহ'ল অকল ষ্টেট পাৰ্কখন গ'লোঁ কেতিয়াবা এই চহৰখন চাবই আহিম এই লিটিল ৰক চহৰখন হৈছে আৰ্কানচাছ ষ্টেটৰ ৰাজধানী খুব ধুনীয়া এখন চহৰ এতিয়া এপাক এনেয়ে লিটিল ৰকৰ মাজেৰে আমি এনেয়ে ড্ৰাইভ কৰি গৈ আছোঁ আমি পাই গ'লোঁ মেমফিছ আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰিব ভাল পালে লাইক কৰি দিব আৰু যিয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন